জৰ্ণা তোমাৰ কাৰণে তেনেকৈ মোৰ লাইফত একো মেটাৰ নকৰে ভাগৰ লাগিছে Guys, good morning and welcome back to my YouTube channel. মই ৰাতিপুৱা উঠিছোঁ আৰু উঠি ভাবিছোঁ আজি মই এটা নতুন ব্লগ ষ্টাৰ্ট কৰিম কিয়কি আজি আমাৰ ঘৰত অকণমান এটা লাইক গেট টুগেডাৰ টাইপ আছে চ' মই ভাবিলোঁ যে আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ আৰু মোৰ মুখ চুখ একদম ফুলি আছে ড'ণ্ট মাইণ্ড মই জাষ্ট উঠিছোঁ উঠি ফ্ৰেছ হৈছোঁ আৰু মই জিম যাবৰ কাৰণে ৰেডি হৈছোঁ এতিয়া মই জিম যাওঁ জিমৰ কামখিনি কৰোঁ আৰু দিনটো আপোনালোকৰ লগত ভালকৈ শ্বেয়াৰ কৰিম মোৰ দিনটো কি হয় কি নহয় গোটেইখিনি আপোনালোকৰ লগত দেখুৱাই দিম ঠিক আছে চাই থাকিব বেয়া ভাগৰ লাগিছে গাইজ দেখিছেনে এনেই শ্বুটিং কৰিছোঁ আৰু জিমৰ পৰা ঘৰ আহি দেখিলোঁ মই এটা পাৰ্চেল আহিছে এমেজনৰ পৰা এতিয়া বাৰু আনবক্সিং নকৰোঁ যদি কৰোঁ ভিডিঅ'ত পিছলৈ দেখাম অ'কে তো এতিয়া মই জিমৰ পৰা আহিলোঁ ফ্ৰেছ হ'লোঁ গা পা ধুলোঁ এতিয়া সি যাব আৰু তাৰ কামত ওলাই যাব এতিয়া আমি ব্ৰেকফাষ্ট কৰিম তাৰপিছত ইমানেই ভাগৰ লাগিছে জিম কৰি পেলাই মানে ৰাতিপুৱাতো বৰষুণ দিলে কিন্তু তাৰপিছত ইমান গৰম দিছে লাইক বেয়া গৰম আৰু এতিয়াও চাব পাৰে আপোনালোকে ৰ'দটো দেখিছেনে কেনেকুৱা ৰ'দ মানে ইমান যে ৰাতিপুৱা হৈছে কিন্তু ধৰিবই নোৱাৰি চ' বাকীখিনি দেখুৱাই আছোঁ চাই থাকক এতিয়া অকণমান ভাত খাবলৈ ৰেডি কৰিম এইখিনি বইল দাইল মায়ে বনাইছিলে মোৰ এটা কঁঠাল গুটিখিনি এক্সট্ৰাকৈ বইল আছিলে সেইখিনি পেলাই আৰু এটা উতল মাৰি দিছোঁ তাৰপিছত তেল মাৰিম আৰু দাইলখিনি লাঞ্চত আছে এয়া মাছৰ টেঙা আৰু ভাত পানী খাই উঠি পেলাই মই বহুত দেৰি মূৰত আচলতে ভিডিঅ' আকৌ শ্বুট কৰিছোঁ আৰু এইখিনি সময়ত মই কফি বনাই আছোঁ ইয়াৰে মাজৰ সময়খিনিত মই অফিচৰ কামত বহুত বিজি আছিলোঁ চ' নেদেখুৱালোঁ আৰু কফি কাপ লৈ পেলাই মুখত নাৰিকল লাৰু এটা ভৰাই লৈছোঁ এতিয়া আহিছোঁ অকণমান নিজক ৰিলেক্স কৰিবৰ কাৰণে আচলতে ৰাতিপুৱা 10টা বজাৰ পৰা আজি অফিচ অকণমান বহি যাওঁ সন্ধিয়া 6টা বজালৈকে মানে বহুত বেছি কি ক'ম আৰু চ' মই ভাবিলোঁ যে মই ৰিলেক্স হওঁ সেইকাৰণে মই অকণমান আপোনালোকে যদি মোৰ আগৰ ভিডিঅ' চাইছে গম পাই মই আকাশ কিমান ভাল পাওঁ চ' মুখত নাৰিকল লাৰু এটা ভৰাইছোঁ আৰু কফি কাপ লৈ ওপৰত আহিছোঁ এতিয়া মই বহিম আৰামছে আৰু বেয়া চিল মাৰিম মানে আধা ঘণ্টামান তেনেকৈ মোৰ লাইফত একো মেটাৰ নকৰেই তেনেকৈ চিল মাৰিম মানে তাতে বহি পেলাই অকলে মই গুটি আলুকেইটা কাটি আছোঁ আজি দুপৰীয়া এয়াও বনোৱা মানে চৰি আজি ৰাতিৰ খানাত এইটোও বনোৱা যাব চ' এতিয়া পূৰা ভালকৈ কাটি মেলি পেলাই আজি বইল কৰি পেলাই বনাম এইজনী ওচৰতে আইতা মোক কথা ক'বলৈ শান্তি নাই দিয়া দেখিছেনে কি গাইজ আকাশখন চাওক কেনেকুৱা মজা মাই গড মানে কেমেৰাটো অকণমান বেয়া লাগি আছে চাগে হ'লেও মানে ৰিয়েলত আৰু বেছি ধুনীয়া সেইটোৱে ক'লোঁ এতিয়া মই উঠাম কাপোৰ চাপোৰ উঠাই মই চাকি দি উঠি পেলাই ৰন্ধা বঢ়া লাগি যাম আৰু মাৰ লগত চাই থাকক দেই আপোনালোকে আৰু মই ৰন্ধা বঢ়াত লগাৰ আগতে আমাৰ দেউতাৰ এটা বহুত ভাল মানে ইভিনিং টেষ্টি স্নেক্স এটা বনালোঁ যিটো চিৰা এনেকৈ মই যেনেকৈ ইয়াতে বাদামখিনি ভাজি আছোঁ তেনেকৈ চিৰাখিনিও ভাজিলোঁ তাৰপিছত নৰসিংহ পাতকেইটাও ভাজি লৈছোঁ আৰু বাদামখিনিও ভাজি লৈছোঁ আৰু একদম চিম্পল হয় এইটো মানে বনাবলৈও ইজি হয় আৰু খাবলৈ যে বহুত টেষ্টি দেউতাই খাই পেলাই বহুত ভাল পায় চ' দেউতাৰ কাৰণে মানে মই কেতিয়াবা এইটো বনাওঁ আৰু তাৰপিছত এইখিনি বনোৱা হোৱাৰ পিছত এনেকৈ অকণমান নিমখ দি পেলাই নৰসিংহ পাতকেইটা যোনকেইটা আছিলে ভাজি থোৱা সেইকেইটা ভালকৈ ভাঙি মৰহি পেলাই দিলেই হৈ যায় আৰু এই স্নেক্স ৰেডি আৰু ইফালে এখন দালি বনালে মায়ে এতিয়া মই বনাম আলু ভাজি এতিয়া আমি লোকেল চিকেনখিনিত পিঁয়াজ তেল আৰু হালধি দি পেলাই ভালকৈ মেৰিনেট কৰি দিম মায়ে ইফালে বনাব মই মেৰিনেট কৰি দিম মেৰিনেট মানে কি আৰু এইটো বোলে ভালকৈ মিক্স কৰিলে টেষ্টটো বেছি ভাল হয়
বেলেগ একো দিয়া নাই, পিঁয়াজ, তেল আৰু হালধি। এতিয়া মই মাছখিনি ভাজিম, তাৰপিছত এইখিনি ব্ৰইলাৰো ধুই মেলি ৰেডি কৰি থৈ দিছোঁ। মাছ ভাজিম, মাছৰ কাৰণে তেল গৰম কৰিছোঁ, আৰু এইফালে পিঁয়াজডাল কাটা, আলু হৈ গৈছে, আৰু ইফালে আছে মটনখিনি ধুম মই এতিয়া। তাৰপিছত ইফালেও গৰম পানী বহাই দিছে মায়ে, ৰেডি হ'বই আৰু আমাৰ খানা। আলহী আহি পোৱা নাই আমাৰ, অলৰেডি মাছটো ভাজি দিওঁ আছে, অলৰেডি ক'লোঁ মই এবাৰ আপোনাক। তাৰপিছত মই দেখুৱাই দিওঁ, এইখিনি হ'ল লোকেলটো মায়ে বনালে, এই দাইলখনো মায়ে বনালে, আলু ভাজিখিনি মই বনালোঁ, এতিয়া চিকেনখন বনাম, আৰু সেইখিনি আৰু মটনখনটো ই বনাব আমাৰ। এনেকৈ আৰু চাই থাকক, দেখুৱাই থাকিম কি হয়। ভালে পায় বাইনা, আমাৰ নতুন ৰান্ধনী এইফালে হাই কৰিছে। মই চিকেন বনোৱা কথা আছিলে, বাট তাই ঘপককৈ আহি পালে, এতিয়া তাই বনাব। আলুটো সৰুকৈ দিম নেকি? আৰু মায়ে আলু সৰুকৈ দিম নে আলু ডাঙৰকৈ দিম, তাতেই বিজি। আলুটো ভাজিলে সিজি যাব আৰু হ'ব, হৈ যাব। সিৰা খাওঁ। এইফালে মই খাই আছোঁ চাহ, একেটা চিকেন টেষ্ট কৰি চাই নিমখ আছিলে চাইছোঁ নেকি লাগিছে। খাইছাচোন তুমি এক পেকেট লাষ্ট এক পেকেট আছে। এইফালে দাদাক, এইফালে ভনীয়েক, মই এইফালে চাহ। কি জীৱন ন? চব প্ৰিপাৰেশ্যন কৰি চৰি। জনা তোমাৰ কাৰণে আৰু এইফালে আমাৰ গোটেই ফেমিলি বহি চাহৰ জুতি লৈ পেলাই আমাৰ বিয়াৰ ভিডিঅ' চাই আছিলে, লগতে ইও চাই আছিলে। Bye. Guys, সবকে থলো and it's time to sleep. খুব ভাগৰ লাগিছে আৰু বহুত বেছি ভাল লাগিছে যে আমি গোটেইখিনি মানুহ লগ পালোঁ। লগ পাই পেলাই আমি এটা খানা খালোঁ, যিটো চবৰে কাৰণে বহুত বেছি নেচেচাৰী আছিলে, কাৰণ কি আমি চবেই ফেমিলি একচুৱেলি কি হয়, আমি চব বহুত বিজি থাকোঁ ন নিজৰ কামত, আৰু কেতিয়াবা এনেকৈ বহুত দিনৰ মূৰত এদিন লগ পালে মন চনো ভাল লাগে। তো সেয়াই আৰু ভাবি আছোঁ ব্লগটো আৰু দীঘল নকৰোঁ নেকি, চাই লওঁ। যদি নকৰোঁ তেতিয়াহ'লে মই ইয়াতে ব্লগটো শেষ কৰিম। ভাল লাগিলে লাইক, শ্বেয়াৰ, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব, আৰু বহুত বহুত মৰম দিব। এণ্ড থেংক ইউ ছ' মাছ গাইজ ফৰ ৱাচিং। লাভ ইউ অল, টেক কেয়াৰ, বাই, টাটা।